মানুহজন নাই খোৱা যদি খাই বৈ লওক। হেল্ল' দোস্ত, আজি ৰাতি ভাত মুঠি খাবলৈ লৈছোঁ। আজি ৰাতি ভাত সাজত আছে ব্ৰইলাৰ মাংস, আলুগুটি আৰু ভেদাইলতা চাটনি, পিঁয়াজ, দাইল আৰু ঠাণ্ডা পানী। ব'লক এতিয়া আৰম্ভ কৰোঁ, ভাত সাজ খাই লওঁ। পিঁয়াজ মজা লাগিছে দেই। ভেদাইলতা চাটনিটো কেনেকুৱা পাইছা? ভাল। ভেদাইলতা চাটনি ভাল লাগিছে ন? লেগ পিচ ব্ৰইলাৰ হাড়বোৰ চুকা হ'লে ন? মাংসটো ধুনীয়া বনাইছা। ভেদাইলতা চাটনিটো মই ধুনীয়া বনাইছোঁ। তুমি মাংসটো ধুনীয়া বনালা। দালিটো বাৰু ভাল হৈছে, কিন্তু মই ভেদাইলতা চাটনিটো মই ভাল বনালোঁ। আমি আকৌ বেলেগতে বৰ দম খাব নোৱাৰোঁ। তো খাবলৈ জুতি অকণমান হ'লে খাই ভাল লাগে হয় নাই? আজি মাংস চব্জিত পেকেট মছলা এটাও ব্যৱহাৰ কৰা নাই নহয়। মছলা ব্যৱহাৰ কৰিলে বেয়া হেৰি হ'লে
পিনে বালি কি সলাব পাৰিব জানো তেতিয়াহ'লে বন্ধুসকল মোৰ খাই বৈ হৈ গ'ল মানুহটো নাই খোৱা যদি খাই বৈ লওক বাই বাই